এই বিল্ডিংটো দেখিছেনে আপোনালোকে? এই বিল্ডিংটো আমি ৰুমলৈ অহাৰ পৰা বনাই আছে এখাপ বনাই আছে। পুষ্পা দত্তা, আপোনালোক সকলোকে মোৰ পুষ্পা দত্তা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মানে মই বনাই আছোঁ ৰুটিটো বৰ ধুনীয়াকৈ জানিছোঁ আকৌ মই। কাইচিয়া বনিছে বৃহত্তৰ মাজুলী দ্বীপ, দেখিছে নেকি? এইফালে মাজুলী দ্বীপ বনি গৈছে, এইটো চাওক আপোনালোকে। বেলিছে এয়া হিমালয় পৰ্বত এনেকা নেকি? ये रहा हमारा नौकरानी, इधर रोटी बना रहा है और नीचे हमारा क्या है आप लोगों को मैं दिखा देती हूँ। ये सब देखो, ये हमारा गिलास है, ये हमारा अचार का बोतल है और ये है हमारा क्या है, ये होता है हमारा अमूल कोल का बोतल और यहाँ पे है हमारा रिफाइंड तेल और उधर है हमारा सब्जी लू और उधर दो प्रकांड ओटेगा है। यहाँ पे एक ड्रीम है जिसको बोलता है हिंदी में अंडा। কাহিখন ইমানেই ডাঙৰ বস্তুবিলাক নুজুৰিছে মানে, দেখিছেনে? নুজুৰিছে आपले देखो। यहाँ पे हमारा आलू सब्जी और भिंडी जिका और है कुंडली, इतना सारा। बाप रे गाइस, ये रेसिपी आपको चाहिए होता तो इससे पूछ लीजिए। মৰ্ণিং বন্ধুসকল, আৰু মই এতিয়া আহিলোঁ চাদৰ ওপৰত, মানে গা ধুলোঁ, কাপোৰখিনি মেলিবলৈ আহিলোঁ আৰু ভিউটো আপোনালোকক দেখাম। আমাৰ মানে ৰুমৰ হোষ্টেলৰ ওপৰৰ ভিউটো আপোনালোকক দেখাম। চিৰিৰ ওপৰৰ পৰা আহিয়ে মানে এনেকৈ এইফালে ৰাস্তা আৰু সেইখন আমাৰ কলেজ, আমাৰ ওচৰতে আছে কলেজখন। এইটো ছাইডৰ পৰা বহুত বেয়া দিছে আৰু সেইজোপা কৃষ্ণচূড়া ফুল নেকি জানো। তাৰপাছত এইটো এটা বেজি আৰু এইবিলাক আমাৰ হোষ্টেলৰ তলত আছে। এই বিল্ডিংটো দেখিছেনে আপোনালোকে? এই বিল্ডিংটো আমি ৰুমলৈ অহাৰ পৰা বনাই আছে এখাপকৈ বনাই আছে আৰু এইফালে এনেকৈ কৰি মই এতিয়া চাদৰ ওপৰত আছোঁ আৰু কলেজখন এইখন আমাৰ ৰুমৰ পৰা একদম নিচেই কাষত আছে আৰু এইটো আমাৰ পানী টেংকি। তাৰপাছত এইফালে আছে এনেকৈ আৰু আমাৰ ৰুমৰ ওপৰৰ এইবিলাক দৃশ্য। আৰু এতিয়া মই চাদৰ ওপৰৰ পৰা গুচি যাওঁগৈ, মোৰ কলেজ দেৰি হ'ব, কলেজ ওলাবও লাগে, সেইটো কাৰণে মই এতিয়া গুচি যাওঁগৈ। ৰাতিপুৱা শুই উঠিয়ে গা পা ধুই সেউজীয়া পৰিৱেশ এটা দেখিবলৈ পালে বহুত ভাল লাগে। ৰুমৰ আগফালে এইবিলাক আণ্টিয়ে ফুলনি বাৰী পাতিছে, ফুল বহুত ধুনীয়াকৈ ফুলি আছিল, কিন্তু এতিয়া কিছুমান মৰহি গ'ল। ये हो गया है प्याजा और ये हो गया है पिटिका। ये हमारा कढ़ाई है, यहाँ पे मैं थोड़ा सा गरम मसाला डाल देती हूँ। इस वाह की खुशबू आ रहा है। मिसा कथा गाइस। ओए मुखत पड़ो। ये मेरा बहुत ही ज़्यादा प्रिय है, ये है हमारा ঔটেঙা ভাজা। 5 টকা দি কিনি আনিছোঁ, সেইকাৰণে মই বাকলিও পেলোৱা নাই, চব খাই দিছোঁ। 5 টকা ল'লে নি? এটা 5 টকা। तो गाइस रेसिपी अगर आपको चाहिए होता तो इनसे मिलिए। না এনেকৈ ভাজি খাই বহুত মোৰ টেষ্টি লাগে মানে, আৰু বেলেগ চব্জি মোৰ নহ'লেও হৈ যায় এইটো হ'লে। তো মই ভাজি লৈছোঁ আৰু গাইছ এই কেৰাহীটো কেনেকৈ কি হ'ল নাজানো। এইটো কিন্তু ইয়াৰ হালতটো হেৰি মই ক'লোঁ, এইটো মেগী বনাইছোঁ, এইটো মেগী এইটো বনাই জানো। এইটো মই মেগী বনাওঁতে জ্বলাই পেলালোঁ। इसका हालत बहुत खराब हो गया। और ये ढकना दे दिया ना, ये कढ़ाई में मांस जब बनाया था, मांस बना समय में ये এটা ৰাজ্যৰ দাঁত আছে তাই। হাঁহি দিয়া। যিহেতু মই বইল খাম, সেইটো কাৰণে পিটিকা বনাই লৈছোঁ। মানে মই তেল খোৱাটো অলপ মানা কৰিছে, মানে মছলা জাতীয় বস্তু এইবিলাক নাখাওঁ আৰু এতিয়া বইল খাম, গাটো ভাল পাব লাগে সোনকালে। এইফালে বাই খাইছে ঔটেঙা ভাজিৰ লগত আৰু মই খাইছোঁ পিটিকা আৰু কণী। 9টা বাজিল, ময়ো কলেজ ওলালোঁ আৰু এতিয়া কলেজলৈ গৈ থাকোঁ আৰু 9টাৰ পৰা মানে মোৰ ক্লাছ আছে। এইখিনি মানে মোৰ পিটি আছে, সেইটো কাৰণে এই ক্লাছ এটা লৈ যাওঁ আৰু বেগটো লৈ এতিয়া গৈ থাকোঁ মই কলেজলৈ। তাৰপিছত আপোনালোকক আহি কি পাৰোঁ দেখুৱাম আৰু। মই দৰৱ খাবলৈ পাহৰিলোঁ, দৰৱ খাই লওঁ, তাৰপাছত গৈ থাকোঁ। ইমান ডাঙৰ মই টেবলেট খাবলগীয়া হৈছে আৰু এইবিলাক দৰৱ কিবাকিবি ইয়াতো আছে, কিবাকিবি এইবিলাক বস্তু আছে কিবাকিবি। টেবলেটটো মানে বহুত তিতা মানে কিবা গছৰ ছাল খাই আছোঁ নিচিনা তেনেকুৱা এটা ফিল হয়। তিতাও নহয় বহুত, কিবা মানে ক'বই নাজানো। আৰু এতিয়া গৈ থাকোঁ আৰু কলেজলৈ। ওলাই যাওঁ গুৱাহাটীলৈ নহয়, ওলাই যাওঁ কলেজলৈ।
আছোঁ আৰু অকলে এতিয়া মই কলেজ বাৰু বেছি টাইম নালাগে, বৰ বেছি সময় নালাগে, মই পামগৈ এতিয়া 3 মিনিটমানত। কলেজখন আছে এইফালে, এইখন কিন্তু মই এতিয়া এফালে পাক মাৰি পিনি যাবলগীয়া কাৰণে ওচৰত মানে পটককৈ নাপাওঁগৈ, নহ'লে মোৰ 1 মিনিটহে লাগিলে হ'লে। গৈ থাকোঁ আৰু অকলে আকৌ একো ষ্টাইল কৰিব নিদিয়ে আকৌ দেই, লিপষ্টিক লগালেও ফাইন, সেইটো কাৰণে কোনো একো নলয়। ছোৱালী কলেজ আৰু কলেজৰ পৰা আহিলোঁ, এতিয়া ভাতকেইটা খাই কামতো ধৰিছোঁ। আজি ৰুম চাফা কৰিছোঁ মানে এইফালে বিচনাখন মই আজিৰ পৰা এইফালে শুম আৰু বায়ে এইফালে আহিব। যিহেতু মোৰ মানে এইফালে শুই কিবা এটা ভাল নলগা হৈছে, সেইটো কাৰণে মই এইফালে শুম আৰু এইফালে বায়ে শুব। এইবিলাক চব চাফা কৰি আছে, এইবিলাক চব গোটেই লেতেৰা হৈ আছে, এইবিলাক চাফা কৰি লওঁ। তাৰপিছত আকৌ এতিয়া মানে মই এই আচাৰ বটলবিলাক ৰ'দত দিবলৈ আহিছোঁ, কাৰণ কি এইবিলাক ৰ'দত নিদিলে মানে বেয়া হৈ যাব পাৰে। মই নাজানো বাৰু ভালকৈ, এইবিলাক বায়ে ৰ'দত দিব দিছে, মই দি দিওঁ। এইটো হৈছে আমলখি আচাৰ, দেখিছেনে? নৰসি, এইটো আমলখি আচাৰ। আৰু এইখিনি টেঙা ভৰাই থৈছে। তাৰপাছত আৰু এইখিনি কি হয়, খৰিচা, এইখিনি খৰিচা আৰু কোনোবা বায়ে চাগে এইখিনি কচু শাক এইফালে ৰ'দত দি থৈছে। গধূলিও হ'ব হ'ল, কিন্তু তথাপিও মানে ৰ'দটো অকণমান যিহেতু আছে, সেইকাৰণে আচাৰ বটলকেইটা ৰ'দত দি দিছোঁ আৰু ময়ো কামবিলাক কৰি লওঁগৈ প্ৰথমতে। ভিডিঅ'টো শেষ কৰিবলৈ পাহৰি গৈছিলোঁ, ৰুমটো চাফা কৰি অলপ শুলোঁ আৰু এতিয়া গধূলিও হ'ল আৰু আমাৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।